হিচাপে ইয়াত ST হ'ব লাগে। ইয়াত নন ট্ৰাইবেলে বেছি ট্ৰাইবেলে কম বুলি ক'ব নোৱাৰি। ট্ৰাইবেল কম হ'লে কিয় এই ট্ৰাইবেল কমটো কম মানুহকে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে শ্বেডিউল 6 শ্বেডিউলৰ আণ্ডাৰত চুক্তি কৰাই দিছে। নহ'লে এনেকুৱা যদি ৰক্ষণাবেক্ষণ নিদিয়ে এই মানুহবিলাক এজনো নাথাকিব, চেছ হৈ যাব, এছিমিলেট হৈ যাব। সেইকাৰণেতো সেই ট্ৰাইবেল কম মানুহক কম জাতি কম মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সেইটো ছিষ্টেম বনাই পেলাই চুক্তি কৰিছে আমাক। নহ'লে আমাৰ অৱস্থা নাইকিয়া হৈ যাব। কাৰ্বি আংলং ডিমা হাছাও সেইটো কাৰ্বি আংলঙতো আজি কাৰ্বিকে জেনেৰেল মানুহ বেছি, আজি BTCটো বেছি হ'ব। জেনেৰেল মানে ট্ৰাইবেলৰ বাদে কিমান জাতি আছে। যেনিবা BTC অঞ্চলত ট্ৰাইবেল বুলি ক'লে বড়ো, গাৰো, ৰাভা তিনিটাই জাতি আছে। আৰু বেলেগ এইফালে গোৰ্খা, এইফালে আদিবাসী, অসমীয়া, ৰাজবংশী, বেংগলী, হিন্দীভাষী এইটোতো বেছি হ'বই। মুছলিম বেছি এনেকুৱা কৈ পেলাই সেইটো যদি জেনেৰেল চিট বনায় এইটোতো 6 শ্বেডিউলৰ মিনিঙে নাথাকিব। বনাব লাগে। সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ, যদি হয় আপত্তি কি আছে কিয়নো আমি ডিমাণ্ড কৰিছোঁ ST হ'লে ভাল, নহ'লেও আমি জিকিমেই, আমাৰ একে বড়ো হওক, ট্ৰাইবেল হওক, নন ট্ৰাইবেল হওক আমি একে BTCৰে মানুহ, BTCতে থাকিম। আৰু আমি এইবাৰ আগত কৰা নাছিল, আমি এইবাৰ বহুত আমি দুই এজনৰ ভিতৰত আমি আলোচনা কৰিছোঁ। আমি সেই যে মাইনৰিটি চেল, আদিবাসী চেল, সান্থালী চেল বা গোৰ্খা চেল বা এনেকুৱা বহুত আমি চেল বনাই আছোঁ। আমি অহা 4 তাৰিখ মাৰ্চ মাছৰ 4 তাৰিখত যিটো স্পেচিয়েল ডেলিগেট ছেশ্যন হ'ব, কনভেনশ্যন একদিনীয়া প্ৰগ্ৰাম এই বৰমাত হ'ব। তাতে আমি চব এই চেলসকলক আমি এপ্ৰুভেল কৰিম, ৰেকগনাইজ দিম। আৰু আমাৰ এনেকুৱা যে আমি যেতিয়া চৰকাৰত বনাব, চৰকাৰত আহিব, এই চেলসকলৰ এটা গভৰ্ণমেণ্টৰ এটা উইং চেল হিচাপে আমি ৰেকগনাইজ দিম। দি পেলাই যিসকলক আমি MCLA হিচাপে, MLA হিচাপে বা মন্ত্ৰী হিচাপে কিছুমান গাঁৱৰ সৰু সুৰা সমস্যাবিলাকক আমি কেতিয়াবা নজৰত নাহে আমাৰ নজৰত, কিন্তু এই চেলৰ মানুহসকলে যিহেতু নিজৰ জাতিৰ লগত সদায় সম্পৰ্ক থাকি পেলাই কাম কৰিব, সেইকাৰণে সৰু সুৰা কিছুমান প্ৰজেক্ট, সৰু সুৰা কিছুমান সমস্যাটো চেলৰ দ্বাৰা দি আমি যাতে কামটো সম্পূৰ্ণ কৰি দিব পাৰে, কাম কৰি দিব পাৰে। তাৰ কাৰণে এই যিমান চেল আছে এই চেলসকলক BTCৰ পৰা আমি বছৰে এটা গ্ৰেণ্ড চিনাইট দিয়া হ'ব, আমি দিম।